শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজি আপোনালোকৰ ওচৰত আনিছো এবিধ উত্তৰ অঞ্চলৰ হাঁহৰ এবিধৰ সন্ধিয়া হাঁহ। সন্ধিয়া হাঁহক ইংৰাজীত কয় চুফেলা। আৰু একেবাৰে উত্তৰ অঞ্চলত বংশবৃদ্ধি কৰে কাৰণে বহুতো পক্ষী বিজ্ঞানে নৰ্দাৰ্ণ চুফেলাৰ বুলিও ক'ব খোজে। আৰু ইহঁতৰ বিজ্ঞানৰ নামটো হ'ল এনাছ ক্লিপিয়েটা আৰু লিনিয়াছে 1758ত এই নামটো উলিয়াইছে। গতিকে এনআৰডি গোত্ৰৰ চৰাই। আৰু মই আগতে কৈছো গোটেই পৃথিৱীত হাঁহ 150 বিধৰ ওপৰ আছে। আৰু ছয়বিধ মোৰ পোৱা গ'ল। আজি 7মটো চৰাই। ইহঁতৰ সন্ধিয়া হাঁহৰ 70ৰ ওপৰত নামটো বৃদ্ধি কৰিছে। 70 কলা কজলা আৰু 70 আগটো খন্তি বা ডাঙৰ স্পনৰ চামুচৰ। আৰু সেইকাৰণে মাছ ধৰা তেওঁলোকে বহুত সহজ পায়। আৰু এই সন্ধিয়া হাঁহৰ পিতৃপক্ষীবিলাক বহুত ধুনীয়া। সিহঁতৰ মূৰ, ডিঙি গাঢ় নীলা কলাত সুন্দৰ চিকমিকনিযুক্ত সেউজীয়া ভৰ। আৰু সেই সেউজীয়া পিঠি আৰু খিচা আৰু দেউকাৰ লুগা এইবিলাকত মিশ্ৰিত হৈ আছে। আৰু বুকুখন সুন্দৰ বৰফৰ দৰে বগা। আৰু পেটৰ বেছি অংশ বাদামী ৰঙা আৰু তল পেটটো বগা। তল পেটটো এৰি গৈ আকৌ খিচাৰ তলখন সেউজীয়া, খিচাৰ ওপৰখনো সেউজীয়া, কিন্তু মাজৰখিনি আকৌ ধুনীয়া বগাৰে আবৃত। গতিকে এবিধ সুন্দৰ হাঁহ। কিন্তু মাতৃপক্ষীৰ ৰংটো একেবাৰে অনুজ্জ মুগা ৰঙৰ হাঁহ। আৰু ইহঁতৰ পিতৃপক্ষীৰ দুটা চকু গল্ডেন, মানে সোণালী এটা ৰিং লগোৱা থাকে। বৰ বিচক্ষণ এটা ৰূপ। আৰু এই হাঁহবিধ আচলতে উত্তৰ আমেৰিকা, টেক্সাছ, কানাডা, মধ্য আমেৰিকা এইবিলাকত মানে ইহঁতে বংশবৃদ্ধি কৰে। এপ্ৰিলৰ পৰা জুন জুলাই পৰ্যন্ত ইহঁতৰ মানে ব্ৰিডিং টাইম, বংশবৃদ্ধিৰ সময়। কিন্তু এই উত্তৰ অঞ্চলত, মেৰু অঞ্চলত মানে যিটো হাৰি ৰিজন আছে, আৰ্কটিক ৰিজন, বৰফাবৃত যিটো অঞ্চল, সেই বৰফাবৃত অঞ্চলতো ইহঁতৰ বসতি বিস্তাৰিত হৈ আছে। গতিকে তাতো ইয়াতে বংশবৃদ্ধি কৰে। গতিকে এই হাঁহবিধে উত্তৰত যেতিয়া অধিক ঠাণ্ডা পৰি যায়, অধিক বৰফ পৰি যায়, সেইবোৰ সহ্য কৰিব নোৱাৰিলে টেম্পাৰেট যিবিলাক এৰিয়া আছে, অঞ্চল আছে, এনেকুৱা অঞ্চলবিলাক হ'ল আমাৰ দক্ষিণ পূব এছিয়াৰ পৰিৱেশ। দক্ষিণ পূব এছিয়া বুলি ক'লে আমাৰ ভাৰতবৰ্ষ, আমাৰ অসম, চীন, বাংলাদেশ, পাকিস্তান, হংকং, লাওছ, কম্বোডিয়া, ফিলিপাইনছ, সুন্দা উপকূল, ভিয়েটনাম, থাইলেণ্ড, এইবিলাক গোটেই পৰি যায় আমাৰ দক্ষিণ এছিয়া। আৰু এইবিলাকত যিবিলাক খাল বিল হ্ৰদ এইবিলাক আছে, ডাঙৰ নদী এইবিলাকত থাকে। আমাৰ পাতি আহে, আমাৰ ব্ৰহ্মপুত্ৰ নদীটো বহুত জাক পাতি আহে, পৰিষ্কাৰ পানী বৰ ভাল পায়। আৰু আমাৰ দ্বীপৰ বিলতো বহুত দেখা যায়, কাজিৰঙাৰ বিলবিলাকত দেখা যায়, মাগুৰী বিলত দেখা যায়। আৰু আমাৰ যিখন দিহিং পাটকাই তাতো আছে। আৰু আমাৰ যিবিলাক পক্ষী অভয়াৰণ্য আছে তাতো আছে। গোটেইকেইখনতে তিনিখন পক্ষী অভয়াৰণ্য আছে আমাৰ, গোটেইকেইখনতে আছে। গতিকে কেতিয়া আহে? ইহঁতে আহে অক্টোবৰ মাহৰ পৰা আমাৰ পৰিৱেশলৈ অহা আৰম্ভ কৰে। তেতিয়া সেইফালে উত্তৰ বৰফ পৰি যায়। আৰু
অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে আমাৰ ইয়াতে থাকে। কেতিয়াবা দুটা এটা কিন্তু অকস্মাত মে' মানলৈকে থাকে, তেতিয়া সিহঁতে ইয়াতে বংশ বৃদ্ধি কৰিছে, মানে পোৱালি ডাঙৰ কৰি লৈ গুচি যায়। কিন্তু বেছিভাগেই মানে এটা দুটা লোৱাটো বেলেগ কথা, কিন্তু বেছিভাগেই মানে ঠাণ্ডা মানে মাৰ্চৰ শেষত এপ্ৰিলৰ প্ৰথম সপ্তাহত যায় শেষ হয়। গতিকে এই এবিধ বিচিত্ৰ পক্ষী, বিচিত্ৰ হাঁহ, এই হাঁহবিলাকক আগতেতো বহুত আহিছিলে, আমাৰ মানুহবিলাকে বহুত অন্যায় কৰিলে, অন্যায় কৰাৰ কাৰণে হাঁহবিধৰ সংখ্যা বহুত কমি আহিল। আৰু সেই কমি অহাৰ কাৰণেই হয়তো সিহঁতৰ আহাৰ সংখ্যাটো কমি গৈছে। কিন্তু যিবিলাক বনৰীয়া হাঁহ আহে উপদ্ৰৱী ৰূপত, সেই হাঁহবিলাকৰ লগত জাকত সিহঁতে সুন্দৰকৈ মিলি জুলি খাদ্য গ্ৰহণ কৰে, আৰু খাদ্য হিচাপে মাছ, শামুক এইবিলাকে খায়। আৰু মই যে কওঁ যে উত্তৰ অঞ্চলত বংশ বৃদ্ধি কৰে, তাত গৈ সিহঁতে এই 10টা মানৰ পৰা 16টা মানলৈকে কণী পাৰে। কণী আমাৰ হাঁহৰ সমানে ডাঙৰ, আৰু দৈৰ্ঘ্য ইহঁতৰ 51 চেণ্টিমিটাৰ, 20 ইঞ্চি দীঘল। আৰু এই হাঁহবিধৰ মাতৃপক্ষীয়ে অকলে এমাহ উমনিত বহে, আৰু সেই এমহীয়া উমনিৰ মাহটোত সিহঁতে য'ত মানে পানীৰ কাষত ঘাঁহ বন থাকে, এনেকুৱা ঠাইত সিহঁতে অলপ ঘাঁহ বন পচাই, মানুহে নেদেখা, শত্ৰুৱে নেদেখা ঠাইত বাঁহ সাজে, ঘাঁহ বন সিহঁতৰ পাখি, অন্য চৰাইৰ পাখি, এইবিলাক পাখি মিলাই হাঁহ বাঁহটো সাজি মানে সুন্দৰ কৰি মানে পৈণত বাঁহ নহয়, এনে আৰু হেৰি বাঁহ। গতিকে সেইটো কৰি পেলাই সিহঁতে এমাহ উমনিত বহে। তাৰপিছত আকৌ পোৱালীবিলাক আকৌ কি হয়, মাতৃ অনুগামী হয়, মাকত বাহিৰে কাকো চিনি নাপায়। এই এমাহ দুমাহ মাকজনীয়ে বহুত ৰিস্ক লৈ, দায়িত্ব লৈ পেলাই সিহঁতক ডাঙৰ কৰিব লগা পৰে। আমাৰে কেতিয়াবা আকৌ দুটা এটা কেতিয়াবা কাউৰীয়ে, ধৰা কাউৰীয়ে, চিলনীয়ে গলে লৈ যায়, বৰ দুখ লগা কথা। তথাপি তেনেকে সিহঁতে মানে সংসাৰখন চাৰ্ভাইভ কৰি আছে। গতিকে এই হাঁহবিধৰ ভৱিষ্যত এতিয়াও উজ্জ্বল হৈয়ে আছে, আৰু আমি যদি আৰু সুন্দৰকৈ ৰাখিব পাৰোঁ, হাঁহবিধক অন্যায় নকৰোঁ, তেতিয়াহ'লে ইহঁতৰ ভৱিষ্যত আছে। হিন্দী নাম কিদাৰী, বঙালী নাম পন্তমুখী, মণিপুৰী নাম খাৰা, আৰু খিৰকেৰীয়া চাংখাৰ বুলি কয় নেপালত। তাৰমানে নেপালৰ যিবিলাক হিমালয় পাৰ্বত্য অঞ্চলৰ যিবিলাক হ্ৰদ আৰু হিমালয়ৰ নামনি অঞ্চলৰ যিবিলাক খাল আছে, জলাহ আছে, সেইবিলাকত সিহঁতে আহে খাদ্যৰ কাৰণে। কাৰণ আমাৰ দক্ষিণ পূব এছিয়াত, আমাৰ অসমত খাদ্যৰ পদত প্ৰাচুৰ্য আছে, সেইকাৰণে